গতে কৈছো যে অসমত আমি আৰু এটা ফৰেষ্ট বেটেলিয়ন আমি খুলিম মই ৰাইজক ক'ব খুজিছো যে এই নিযুক্তি পত্ৰ চলি থকাৰ অৱস্থাতে আমি আৰু 10,000 চাকৰিৰ নতুন বিজ্ঞাপন আমি মুকলি কৰি দিম আৰু 10,000 চাকৰি এডভাৰটাইজ আমি খুব সোনকালে দিয়াৰ বাবে চেষ্টা কৰি আছো যিসকলে টিভি স্ক্ৰীনত চাই আছে চাকৰি পোৱা নাই তেওঁলোকেও পঢ়া শুনা কৰি থাকক দৌৰা-দৌৰি কৰি থাকক মন ভাঙি দিব নালাগে কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম আৰু তাৰ কাৰণে আকৌ আমি পদবী খুলি দিম অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে সেইটো শেষ হৈ যাব নালাগে যিসকলে চাকৰি পালে এতিয়াতো তেওঁলোকে নিজে দৌৰিব নুখুজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকেও দৌৰি থাকক কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছো